নমস্কাৰ বন্ধুসকল আজি আকৌ আহি পালোহি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ পেলাই বন্ধুসকল আজিৰ টপিকটো হৈছে আজি বিষয়টো হৈছে এটা ৰেডিঅ' এপ্লিকেশ্যনৰ ওপৰত আমি সকলোৱে ৰেডিঅ' শুনি আহিছো বহুত দিনৰ আগৰ পৰাই এতিয়াও বহুতে শুনে ব্যৱহাৰ কৰে ঘৰত কাৰোবাৰ ৰেডিঅ' থাকে বা আজিকালি আমাৰ যিবিলাক স্মাৰ্টফোন আহিছে বা যেনেকুৱা ধৰণে মোবাইল ফোনে নহওক ৰেডিঅ'টো থাকেই গতিকে সেই ৰেডিঅ'বোৰত আমি যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া আমি ধৰি লওক মোবাইলত থকা ৰেডিঅ'টোকে আমি ইউজ কৰোঁ সেইটো ইউজ কৰিবলৈ যাওঁতে আমি সাধাৰণতে আমাৰ হেডফোন ডাল বা আৰফোনডাল কানেক্ট কৰি পেলাই আমি দুটা বা তিনিটা এনেকুৱা ষ্টেচন আমি শুনিব পাৰোঁ আমাৰ লোকেল ষ্টেচন যিকেইটা আছে বা আমাৰ ঘৰত থকা ৰেডিঅ'টোতে বেটেৰী ইউজ কৰিবা বা কাৰেণ্টতে লগাই পেলাই আমি ৰেডিঅ'টো শুনিব পাৰোঁ কিন্তু মই আজি যিটো ৰেডিঅ'ৰ কথা ক'ম সেইটোত আপুনি গোটেই পৃথিৱীৰ প্ৰায় 40,000তকৈও অধিক ৰেডিঅ' ষ্টেচন আমি শুনিব পাৰোঁ আৰু সাউণ্ড কোৱালিটিও বহুখিনিয়ে ভাল আমি সাধাৰণতে শুনি অহা ৰেডিঅ' সমূহতকৈ গতিকে আজি সেই ৰেডিঅ'টোৰ বিষয়ে আজি আলোচনা কৰিবলৈ আহিছোঁ ৰেডিঅ'টোৰ নাম হৈছে ৰেডিঅ' গাৰ্ডেন এই ৰেডিঅ' গাৰ্ডেন যিটো এপ্লিকেশ্যন এই এপ্লিকেশ্যনটো সম্পূৰ্ণ ফ্ৰী হয় ইয়াত কোনো ছাবস্ক্ৰিপশ্যন দিব নালাগে আমি সকলো ফ্ৰীতে 40,000তকৈ অধিক ৰেডিঅ' ষ্টেচন আমি ইয়াত ধুনীয়াকৈ শুনিব পাৰোঁ এই ৰেডিঅ' ষ্টেচনটো এই এপ্লিকেশ্যনটোৰ লঞ্চ কৰিছিল 2016 চনত আৰু এইটো আছিলে নেদাৰলেণ্ডৰ এটা ৰেডিঅ' ষ্টেচনৰ এপ এই ৰেডিঅ' ষ্টেচনত আমি প্ৰায় দুখন দেশৰহে ৰেডিঅ' চেনেল ৰেডিঅ' ষ্টেচন আমি শুনিবলৈ নাপাওঁ সেই দুখন হৈছে এখন তুৰ্কী আৰু আনখন হৈছে ইউকে ধৰি লওক BBCৰ যিখিনি ৰেডিঅ' ষ্টেচন সেইখিনিক বাদ দি বাকী সকলোখিনি আমি শুনিব পাৰোঁ লগতে আমাৰ অসমৰো 2-4টা ৰেডিঅ' ষ্টেচন আমি শুনিব পাৰোঁ গতিকে আহক বন্ধুসকল আজি মই সেইটো টপিক লৈ পেলাই আজি ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ এটা সুন্দৰ এপ ৰেডিঅ' গাৰ্ডেন গতিকে আহক এই এপটো কেনেকৈ আমি গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ইনষ্টল কৰি ব্যৱহাৰ কৰিব পাৰোঁ আজি সেইটোৰ ওপৰতে আমাৰ ভিডিঅ'টো আৰম্ভ কৰিম গতিকে আহক বন্ধুসকল মই দেখুৱাম আজি আপোনালোকক ৰেডিঅ' গাৰ্ডেন এপটো ব্যৱহাৰ কৰি আমি কেনেকৈ বিশ্বৰ প্ৰায় 40,000তকৈও অধিক ৰেডিঅ' ষ্টেচন আমি ধুনীয়াকৈ সুন্দৰকৈ শুনিব পাৰোঁ মই মোৰ মোবাইলৰ স্ক্ৰীনটো ইয়াত লগাই দিম আপোনালোকে ইয়াত চাই যাব কেনেকৈ কৰিব লাগে বন্ধুসকল এতিয়া আমি আহোঁ আমাৰ মোবাইলৰ স্ক্ৰীনলৈ প্ৰথমতে আপোনালোকে কি কৰিব জানেনে প্ৰথমতে আপোনালোকৰ মোবাইলৰ গুগল প্লে ষ্ট'ৰটো অপেন কৰিব গুগল প্লে ষ্ট'ৰটো অপেন কৰি লৈ মই আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত লৈ আহিছোঁ ইয়াতে আহি পেলাই আপোনালোকে গুগল প্লে ষ্ট'ৰটো অপেন কৰিব ইয়াতে অপেন কৰি আপোনালোকে এই সাৰ্চ বক্সত টাইপ কৰিব ৰেডিঅ' গাৰ্ডেন এই দেখিছে মই টাইপ কৰাৰ লগতে ওলাই আহিছে ওপৰত এইটো ৰেডিঅ' গাৰ্ডেন এইটো দেখিছে ৰেডিঅ' গাৰ্ডেন ভালকৈ চাই লওক বন্ধুসকল এইটো হৈছে ইয়াৰ আইকনটো ফটোখন ৰেডিঅ' গাৰ্ডেন এইটো মোৰ অলৰেডি ইনষ্টল হৈ আছে আপোনালোকে ইয়াতে গৈ এনেকৈ ইনষ্টল বুলি ওলাব এইখিনি জেগাত অপেনৰ ঠাইত ইনষ্টল ওলাব ইনষ্টলটো কৰি দিব ইনষ্টল হৈ যাব এতিয়া আহোঁ বন্ধুসকল এপটো ধুনীয়াকৈ ইনষ্টল হৈ যোৱাৰ পাছত এতিয়া আপোনালোকে অপেন কৰিব এনেকৈ ওলাব এপটো আপোনালোকে ভালকৈ চাই ল'ব বহুত সুন্দৰ এপ হয় ইয়াত দেখিছে আপোনাৰ লোকেশ্যন অনুযায়ী আপোনাৰ লোকেশ্যনটো ইয়াত চিলেক্ট কৰিব যিহেতু মই অসমৰ গতিকে মোৰ অসমৰ লোকেশ্যন চিলেক্ট কৰি অসমত যিকেইটা ৰেডিঅ' ষ্টেচন আপোনাৰ এক্টিভ হৈ আছে বা যিকেইটা ৰেডিঅ' ষ্টেচন এই ৰেডিঅ' গাৰ্ডেনৰ লগত টাই আপ কৰা হৈ আছে ৰেজিষ্টাৰ হৈ আছে ৰেডিঅ' গাৰ্ডেনৰ লগত সেই চেনেলকেইটা ইয়াতে প্লে হ'ব এইটো অট'মেটিক ইয়াত মই প্লে কৰি দিছোঁ বাৰু ইয়াত ৰেডিঅ' গপছপ 94.3 FM ইয়াত আছে শুনিবলৈ পাইছে বন্ধুসকল শুনিলে এইটো গুৱাহাটী ৰেডিঅ' গপছপ 94.3 FMৰ ধুনীয়া ধুনীয়া গান চলি আছে মই নেক্সট এটা অসমৰ ষ্টেচন আপোনালোকে ইয়াতে এনেকৈ স্ক্ৰীনখনত গৈ এনেকৈ
এই দেখিছে ফুট আছে নীলা নীলা ফুট মানে ফুটটো হৈছে এইটো এটা ৰেডিঅ' ষ্টেচন এইটো মই শিলচৰত লগাই দিছো এইটো শিলচৰত লাগিছে অলপমান আগলৈ গৈ এইখিনি দেখা পাব এইটো ডিব্ৰুগড়ত প্লে হ'ব বন্ধুসকল দেখিবলৈ পাইছে ইয়াত কিমান ষ্টেচন আছে আমাৰ অসমতে কেইবাটাও ষ্টেচন আছে ইয়াত এইটো ঢাকা পালেগৈ বাংলাদেশ লোডিং হতে অকমান টাইম লয় এইটো আমি ইয়াত গৈ পেলাই ইণ্ডিয়াৰ বাকি জায়গাখিনিটো আমি এনেকৈ ষ্টেচন চেক কৰিব পাৰো ইয়াত দেখিছে বহুতে ইয়াত ষ্টেচন আছে মই গোটেই পৃথিৱী দেখাই দিছো ইয়াত চাওক পৃথিৱীত কিমান ষ্টেচন আছে এইবিলাক চাওক মই বেলেগলৈ যাবলৈ নিবিচাৰো অসম বা আমাৰ ইণ্ডিয়াৰ যিখিনি ধৰি লওক পপুলাৰ ৰেডিঅ' ষ্টেচন মই সেইখিনি প্লে কৰিবলৈ চাম এইটো নিউ দিল্লীৰ এটা ৰেডিঅ' ষ্টেচন ভক্তি ৰেডিঅ' গতিকে বন্ধুসকল এনেকৈ আপোনালোকে বিশ্বৰ ৪৪,০০০ ৰেডিঅ' ষ্টেচন আপোনালোকে এই এপটোৰ জৰিয়তে প্লে কৰিব পাৰে বন্ধুসকল ভিডিঅ'টো আজি এইটোৰ ওপৰতে আছিলে কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব মই এই এপটো ইউজ কৰি থকা আজি প্ৰায় 2 বছৰ ওপৰ হ'ল 2 বছৰ ধৰি মই এই এপটো ইউজ কৰি আছো ব্যৱহাৰ কৰো বহুত সুন্দৰ হয় আপোনালোকেও এবাৰ ব্যৱহাৰ কৰি চাব আৰু কেনেকুৱা পালে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব এতিয়া আহো বন্ধুসকল ভিডিঅ'টো লাইক কৰি দিব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল চাই আৰু যদি চেনেলটো আপোনালোকে এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি দিব